Hello everyone, আজি ৰেচিপি লৈ আহিছোঁ পোলাও তাকো পানী নোহোৱা কৰি দেই এটা সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব যে মই পানী নোহোৱা কৰি পোলাও কেনেকৈ বনাইছোঁ তো ইফালে গৰম মছলা ৰেডি গৰম মছলাত কি আছে আপোনালোকে দেখিলে অলৰেডি মিক্স আছে আৰু ইফালে চিকেন লৈ লৈছোঁ মই আধা কেজি লৈ চিকেন আধা কেজি লৈ এতিয়া কুকাৰটো মই গৰম হ'বলৈ দিছোঁ মানে গেছত এতিয়া ৰিফাইন অইল ঢালি দিছোঁ আৰু পিঁয়াজ মিহি মিহি কৰি কাটি পেলাই এইখিনি এতিয়া মই আগতে ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি এতিয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল তো মই জিৰা দিব পাহৰি গৈছিলোঁ সৰি আগতে জিৰা দিব লাগিছিল তাৰপিছত মই জিৰা দিলোঁ জিৰা দি আপোনালোকে পিঁয়াজ দিব পাহৰি যোৱাৰ কাৰণে জিৰা আৰু কেঁচা জলকীয়া পিছত দিলোঁ আৰু এইপিনে আদাৰ পেষ্ট দি দিছোঁ দেই আদাৰ পেষ্ট দিছোঁ আৰু একো দিয়া নাই অকল আদাৰ পেষ্ট দিছোঁ তো এতিয়া আদাৰ পেষ্টখিনি ঢালি পেলাই তো এতিয়া মই ধুই লোৱা চিকেনখিনিকে এইখিনিকে এতিয়া মই ওপৰত দি দিছোঁ তো চিকেন আছে হাফ কেজি দেই 500 গ্ৰাম আছে তো এই চিকেনখিনি মই এইখিনি আধা কেজি এইখিনি ধুনীয়া কৰি এইখিনিতে মানে যেতিয়ালৈকে মানে মজি নাযায় পানীটো নেদে চিকেনত তেতিয়ালৈকে মই ফ্ৰাই কৰিয়ে থাকিব লাগিব কাৰণ এইটো বিনা পানীৰ বনাই আছোঁ যিহেতু তো আপোনালোকে ধুনীয়াকৈ চাই যাব তো বিনা পানীৰ কেনেকুৱা হয় তো এইফালে দি দিলোঁ মই নিমখ মই দি দিলোঁ 1 চামুচ বেছি দিয়া নাই নিমখ মিঠা নিমখটো অলপ বেছি হৈ যাব সেইটো কাৰণে আৰু আপোনাক যে গৰম মছলা যে দেখাইছিলোঁ তেতিয়া মই সেইখিনি গৰম মছলা মই মিক্সিত এইটো পাউডাৰ কৰি লৈছোঁ এইটো পোলাওটো আচলতে এই মছলাৰ ওপৰতে গোটেইখিনি মানে নিৰ্ভৰ কৰে এই মছলাৰ পৰা আপোনাৰ মানে চেণ্টটো ওলাব এই মছলাৰ ওপৰতে গোটেইখিনি পোলাওটো হৈ আছে এইটো মছলা নহ'লে আপোনাৰ পোলাও খাই ভাল নালাগিব তাৰ বাবে সেইটো কাৰণে আপোনালোকৰ ভাবে মই ইউনিক এটা ৰেচিপি দি বনাই আছোঁ আপোনালোকে চাই যাব তেতিয়াহে গম পাব যে বস্তুটো কেনেকুৱা আৰু বাসমতি চাউলটো আৰু এটা বস্তু লক্ষ্য ৰাখিব ভিজাই থৈ নিদিব আগতীয়া কৰি লগে লগে ধুই পেলাই লগে লগেহে দিব দেই তো মই লগে লগে ধুইছোঁ লগে লগেহে দিছোঁ আৰু বাসমতি চাউল আপোনালোকে নিজৰ আন্দাজ মতে দিব কিমান দিয়ে মই মোৰ কম মানুহ কাৰণে কমখিনি আন্দাজত দিছোঁ আৰু এতিয়া কাটি লৈছিলোঁ আলু 2টা মই টুকুৰা টুকুৰি কৰি ওপৰত দি দিছোঁ সেইখিনি লৈ পেলাই আৰু দৈ দিছোঁ মই 1 পোৱা দৈ দিছোঁ দেই এইখিনি দৈ আকৌ দি পেলাই এইখিনি মিক্স কৰিলোঁ মই ক'লোঁ যে আপোনালোকক যে পানী নিদিওঁ ইয়াত মই তো এই দৈখিনি দিছোঁ দৈখিনি দি 1 পোৱা দি পেলাই এতিয়া এইখিনি মই কি কৰিম কুকাৰটোত মই এতিয়া চিটি মাৰিবলৈ লগাই দিম তো এতিয়া মই এইখিনি চিটি মাৰিবৰ কাৰণে লগাই দিলোঁ চিটিটো অহাৰ পিছত এইপিনে চাওকচোন মোৰ ফাইনেলি এতিয়া মোৰ পোলাও ৰেডি হৈ গ'ল কেনেকুৱা হৈছে পোলাওটো আপোনালোকে নিজে ক'বচোন যে বিনা পানীৰ আৰু পানী নোহোৱা কৰি মই পোলাও বনাইছোঁ তলতো লগা নাই ইমান ধুনীয়া পাৰফেক্ট আৰু এটা কৰি হৈছে ইমান ধুনীয়া হৈছে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব তেতিয়াহে বুজি পাব যে এইটো পোলাও খায়ো যিমান সোৱাদ আৰু বনায়ো ইমান আসান আৰু একদম হিবিজিবি নাই আপোনাৰ অলমোষ্ট এইটো বস্তু বিৰিয়ানীয়ে ক'ব পাৰে পোলাও বোলে কিন্তু বিৰিয়ানী নিচিনা লাগিছে কিন্তু পোলাও হয় আচলতে আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুন কৰি চাই আছে ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব দে ধন্যবাদ